Hello guys, welcome to my YouTube channel Dildas Vlog. মানে guys আজি গৈছো আমি পথাৰত কুৰচুৰ লৈ দেখিছ নহয় কুৰ লৈ গৈছো মুস্তাকিনে আমি পথাৰত যাব যে কাম কৰিবলৈ তেনেহলে মানে আমাৰ জানত অলপ খেতি আছে মানে এটো লগাম ধান লগাম সেইকাৰণে মই গৈ আছো জানত আপোনালোকে হেহলৈকে ভিডিওটো চাই থাকক এতিয়া আহি গলো আমি পথাৰত এই পথাৰ মানে এটো মানে জান এই জানখনৰ নাম হুদাইপাৰ নদী ইয়াত আমি বৈ ৰম মানে এটো মেটেকা সেটেকা পৰি আছে এইবিলাক সাফ কৰিম এবাৰ দেৰি হৈ গল বৈ ৰোৱাত মানে কি পানী থকাৰ কাৰণে বৈ ৰোব পৰা নাই আৰু ইয়াত বছৰত এবাৰহে বৈ ৰওঁ তাৰ আৰু কানি কাটিব লাগে পানীত গাইছ এতিয়া আহি গলো আমি পথাৰত মানে পথাৰ মানে জান এটো ইয়াত মানে বৈ ৰোগাম আপোনালোকে চাই থাকিব আৰু এইবিলাক সাফ কৰিম বৈ কি মেটেকা কেইটা দেখিছ নহয় এইবিলাক সাফ কৰিম আৰু কুৰচু লৈ আইছো আলি কেইটা কুবাম জংলা কেইটা সাফ কৰিম আপোনালোকে চাই থাকক হেহলৈকে ভিডিওটো এতিয়া আমি নামি গলো জানত দেখিছ নহয় আৰু এই কেইটা পোৱালি কেইটা নামি গল মোৰ লগ লগ দৌৰি দিলে ইয়াতে আজি কাম কৰিম গোটেই দিন নকৰো 12টালৈকে কৰিম চাগে ইয়াত কাম ইয়াত এটা দীঘল আলি হ'ব আৰু আমি এতিয়া কুৰাৰে আলি কেইটা বান্ধি আছো খেতিৰ আমি সকলোৱে মিলি জুলি কাম কৰি আছো এতিয়া এতিয়া আমি পথাৰৰ আলি বান্ধি প্ৰায় শেষ কৰি দিলোঁ অলপ বাকী আছে আলি বন্ধাৰ পিছত এতিয়া মেটেকা কেইটা সাফা কৰিম আৰু সাইডৰ আলি কেইটা দেখিছে নহয় এইবিলাক সাফ কৰিম কুবাই কুৰে আৰু এইপিনে বান্ধি আছে পিছফালে দেখিছে নহয় সেইপিনে আলি বান্ধি আছে আৰু এইপিনে মই বান্ধি শেষ কৰি দিলোঁ চাব পাৰে চাওকচোন প্ৰায় শেষ কৰি দিলোঁ অলপ বাকী আছে আলি বন্ধা আৰু তাৰ পাছত এইবিলাক মেটেকা কেইটা সাফা কৰিম তো গাইজ এতিয়া আমি মেটেকা কেইটা সাফা কৰি আছো চাওক এইকেইটা সাফা কৰি আছে মই সাফা কৰিম এতিয়া আপোনালোকে চাই থাকক মেটেকা ইমান অলপ আছে মেটেকা এইবিলাক সাফা কৰিম লগাই দিলোঁ আৰু মই এতিয়া সাফা কৰিম আৰু মই আলিৰ সাইডৰ জংগল কেইটা কুৰেৰে কুবাই সাফা কৰি আছো আৰু এতিয়া আমি মেটেকা সাফা কৰি পেলালো চাওক কিমান ধুনীয়া হ'ল মেটেকা সাফা কৰাৰ পিছত আৰু আমি কাইলৈ ট্ৰেক্টৰ লগাম ট্ৰেক্টৰ লগাৰ পিছত আমি বুই ৰম আৰু চাওক কিমান ধুনীয়াকৈ এটা আলি বান্ধিছো আমি সকলোৱে মিলি গাইছ এতিয়া কাম কৰি শেষ কৰি দিলোঁ আজি চাওক মেটেকা সেটেকা সাফা কৰি শেষ কৰি দিলোঁ আৰু এইপিনে আলি কেইটা বান্ধি শেষ কৰি দিলোঁ এইখিনি ছিল আজিৰ ভিডিওটো যদি ভিডিওটো চাই ভাল লাগে লাইক কৰি দিয়ক আৰু কমেণ্ট কৰি দিয়ক আৰু শ্বেয়াৰ কৰি দিয়ক আৰু পৰৱৰ্তী ভিডিও চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অল নটিফিকেশ্যন কৰি দিয়ক